আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশ্যনত বহুত ল'ৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইন্ডাষ্ট্ৰি 4.0 বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক লিড কৰি আছিল টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰিয়ে কিমান ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব মিনিমাম 10 লাখ ল'ৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰিটোৱে এমপ্লয়মেণ্ট দিব যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্চিটিবিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি মিক্স ৰিয়েলিটি কোৱান্টাম কম্পিউটিং এডভান্স জেনমিক্স 3D প্ৰিন্টিং জেন এডিটিং এই ধৰণৰ প্ৰযুক্তিয়ে আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজক আমি এডভান্স লাৰ্ণিঙৰ এটা চেণ্টাৰলৈ পৰিণত কৰিব লাগে কাৰণ আমি প্ৰডাক্টিভ হিউমেন পাৱাৰ যদি আমি সমাজক দিব লাগে তেতিয়ালে প্ৰডাক্টিভ ম্যান পাৱাৰ তাৰ পৰা আহিব যত এডভান্স লাৰ্ণিং আৰু ফিউচাৰ টেকনলজিৰ ওপৰত চৰ্চা হ'ব পাৰে আজি আপোনালোকে জানে যে জাগিৰোডত আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছো ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে আমাক স্কিল ম্যান পাৱাৰ লাগে বি বৰুৱা কলেজে স্কিল ম্যান পাৱাৰ সৃষ্টি কৰিব নালাগে বি বৰুৱা কলেজে টেকনলজিৰ ওপৰত চৰ্চা আৰম্ভ কৰিব লাগে যে সেমি কণ্ডাক্টৰ টেকনলজি কি ইয়াৰ ভৱিষ্যত কি আৰু কেনেকে আমাৰ ইয়াৰ সায়েন্সৰ ল'ৰা ছোৱালী এজনে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্সত পাছ কৰি সেমি কণ্ডাক্টৰ ওপৰত জানিবলৈ আগ্ৰহী হয় আৰু সেইখন পৃথিৱীত সোমাবলৈ বাবে তেওঁলোকে চিন্তা কৰে এতিয়া এই কথাবিলাকৰ ওপৰত আমি আমাৰ ল'ৰা ছোৱালীক আৰ্টছত হওক সায়েন্সত হওক কমাৰ্চত হওক অকল আমি ট্ৰেডিশনেল কথাৰ লগত ব্যস্ত নাথাকি বি বৰুৱা কলেজ যেহেতু অটোনমাস কলেজ হল আমি বহুত কৰিব নোৱাৰো কিন্তু অকণমান কোৰ্সত যেতিয়া আমি সেমি কণ্ডাক্টৰৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি AIৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি ভাৰতৰ বিত্তীয় বজাৰখনৰ কথা আলোচনা কৰিম কোৰ্সত যেতিয়া আমি কলা শাখাৰ ষ্টুডেণ্টৰ বাবে কেনেকৈ এখন বহল পৃথিৱীয়ে অপেক্ষা কৰি আছে তাৰ বিষয়ে আমি যেতিয়া জ্ঞান দিবলৈ আৰম্ভ কৰিম তেতিয়া আমি দেখা পাম যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসাধাৰণ হোৱাৰ এটা সাহস জন্ম হৈছে যে মই অকল ইকনমিক্স নাজানো মই পলিটিক্স নাজানো মই পলিটিক্যাল সায়েন্সো জানো ইকনমিক্সো জানো কিন্তু সেন্সেক্স কি নিফটি কি তাৰ বিষয়েও মই জানো লৰাজন সাহসী হ'ব লৰাজন অসামান্য হ'ব কেমিষ্ট্ৰি ফিজিক্সত পঢ়া লৰা ছোৱালী গৰাকীয়ে যেতিয়া
অলপ স্পেচ টেকনলজিৰ বিষয়ে জানিব, আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে জানিব, সেমি কণ্ডাক্টৰৰ বিষয়ে জানিব, তেওঁলোকে বহল পৃথিৱীৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবেও তেওঁলোকে নিজকে প্ৰস্তুত কৰিব।